মা খবৰ গাহাম না আন্নাং থাংমন গাছাই নবু খুলুম নাই বাহৰ নাই যাবাই আজিৰ সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 53তম বাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া আমাৰ মাজত উপস্থিত BTRৰ সদ্য নিৰ্বাচিত CM আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া ঢেকিয়াজুলি সমষ্টিৰ সন্মানীয় বিধায়ক অশোক সিংহাল ডাঙৰীয়া বিশিষ্ট লেখক সাহিত্য একাডেমী বঁটা বিজয়ী ইয়াসি দৰ্জী থাংচি ডাঙৰীয়া আমাৰ মাজত উপস্থিত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মোৰ শিক্ষাগুৰু অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কৰেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া আমাৰ মাজত উপস্থিত BTRৰ নৱনিৰ্বাচিত অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া ৰিসেপশন কমিটিৰ সভাপতি সুনীলাল বসুমতাৰী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল পোনপ্ৰথমে নিখিল বড়ো ছাত্ৰ সন্থাৰ এই অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰিবলৈ অহা প্ৰতিনিধিবৃন্দক আৰু আমাৰ গহপুৰৰ ৰাইজক মই মোৰ সেৱা আৰু নমস্কাৰ জনাইছো এই বছৰটো অত্যন্ত তাৎপৰ্যপূৰ্ণ বছৰ বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ বুৰঞ্জীত আমি সকলোৱে জানো এটা দীৰ্ঘকালীন সংগ্ৰামৰ মাজেৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত বড়ো সমাজৰ আত্মনিয়ন্ত্ৰণ গৌৰৱময় ঐতিহ্য আৰু পৰম্পৰাক ৰক্ষা কৰি বিশ্বৰ দৰবাৰত বড়ো জাতিক প্ৰতিষ্ঠিত কৰিবৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই দীৰ্ঘকালীনভাৱে সংগ্ৰাম কৰি আহিছিল কিন্তু এই বছৰটোত বিশেষকৈ 2019ৰ শেষৰ পিনৰ পৰা আৰম্ভ কৰি 2020 আৰু 2021 এই দিনকেইটাত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত জাতীয় সংগ্ৰামখনৰ কেইবাটাও উজ্জ্বলতম আৰু গৌৰৱময় দিশ আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ পোনপ্ৰথমবাৰৰ বাবে সকলো দিশ সামৰি সকলো অঞ্চলক সামৰি অসমৰ বিভিন্ন অঞ্চলত বাস কৰা বড়ো জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰৰ বাবে আমি BTR চুক্তিক স্বাক্ষৰিত কৰিব পাৰিছিলোঁ যোৱা 27 জানুৱাৰীত BTR চুক্তিৰ এটা বছৰ পাৰ হৈছিল আৰু মোৰ মনত আছে যে 2020 চনৰ 27 জানুৱাৰী তাৰিখে NDFBৰ আটাইকেইটা গোট নিখিল বড়ো ছাত্ৰ সন্থা আৰু UBPৰ নেতৃবৃন্দক লগত লৈ আমি গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ সন্মুখত ঐতিহাসিক বড়ো চুক্তি সম্পন্ন হোৱা দেখা পাইছিলোঁ আৰু সেই গৌৰৱময় মুহূৰ্তটোৰ সাক্ষী হৈ থকাৰো আমি সুযোগ লাভ কৰিছিলোঁ NDFB বা আন সশস্ত্ৰ সংগ্ৰামত বিশ্বাস কৰা বহু লোকে এই দীঘলীয়া সংগ্ৰামত প্ৰাণ আহুতি দিছিলে আৰু ABSUৰ নেতৃত্বত দীৰ্ঘকালীন ধৰি চলি অহা
অহিংসা আন্দোলনতো বহুজন আমাৰ মাজৰ পৰা হেৰাই গৈছিল প্ৰথমবাৰৰ বাবে সামূহিকভাৱে BTR বা বড়ো জাতীয় সংগঠনৰ লগত জড়িত সকলোৱে এই চুক্তিখনত স্বাক্ষৰ কৰাৰ ফলত প্ৰথমবাৰৰ বাবে আমাৰ বড়ো জনগোষ্ঠী আৰু আমাৰ অঞ্চলসমূহলৈকে স্থায়ী শান্তি উভতি অহাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছিল ঘৰৰ লৰা ঘৰলৈ ঘূৰি আহিছিল যিসকল মাকৰ বুকু আজি বছৰ বছৰ ধৰি খুদা হৈ আছিল খালী হৈ আছিল তেওঁলোকে নিজৰ সন্তানক আকৌ এবাৰ নিজৰ ঘৰতে পাই আনন্দত আত্মহাৰা হৈছিল মই গৌৰৱ অনুভৱ কৰোঁ যে মাত্ৰ এটা বছৰৰ ভিতৰতে ভাৰতবৰ্ষৰ দুজনকৈ শীৰ্ষতম নেতা বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কোকৰাঝাৰলৈকে আহি এই শান্তি চুক্তিত ভাৰত চৰকাৰৰ দায়বদ্ধতা পুনৰাই তেওঁলোকে দৃষ্টান্তমূলক সফলতাৰে ৰাইজৰ আগত দাঙি ধৰিব পাৰিছিল চাওঁতে চাওঁতে এই BTR চুক্তিক এটা বছৰৰ ভিতৰতে আমি কেইবাটাও ইয়াৰ দফা কোভিড মহামাৰী বা কৰোনা মহামাৰীৰ মাজতো এই শান্তি চুক্তিৰ কেইবাটাও দফাক আমি বাস্তৱত ৰূপায়ণ কৰাৰ দিশত আগবাঢ়িছিলোঁ আজি আমাৰ সকলোৰে প্ৰচেষ্টাত বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে BTR অঞ্চলত নতুনকৈ সজাই পৰাই তুলিবলৈ বাউণ্ডাৰী কমিশ্যন আমি BTR চুক্তিৰ অধীনত বনাবলৈ সক্ষম হৈছিলোঁ অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব PP বাৰ্মা আৰু ABSUৰ নেতা জয়ন্ত বসুমতাৰী ডালিম বায়নকে আদি কৰি এখন সুন্দৰ কমিশ্যনে ইতিমধ্যে এই BTRৰ নতুন বাউণ্ডাৰী বা নতুন সীমা নিৰ্ধাৰণৰ কাৰণে আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ গহপুৰ বিশ্বনাথ চাৰিআলি এই ধৰণৰ শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ আৰু BTRৰ চাৰিওফালে যিসমূহ বড়ো অধ্যুষিত গাঁও আজিলৈকে BTRৰ ভিতৰত সোমাব পৰা নাই তেওঁলোকে প্ৰথমবাৰ কমিশ্যনত নিজৰ আৰ্জি দিবলৈ সক্ষম হৈছে আৰু তাৰ লগে লগে যি দুই এখন গাঁও BTRৰ ভিতৰত থাকিব নোখোজে তেওঁলোকেও আমাৰ কমিশ্যনত আৰ্জি দিয়া আমি দেখা পাইছোঁ ইতিমধ্যে এই BTR কমিশ্যনে বাউণ্ডাৰী কমিশ্যনে বঙাইগাঁও আদি অঞ্চল ভ্ৰমণ কৰিছে আৰু খুব সোনকালে আন আন অঞ্চলবিলাকতো তেওঁলোকে ভ্ৰমণ কৰিব আৰু আমি আশা কৰিছোঁ যে অহা 15 আগষ্টৰ আগতে এই BTR কমিশ্যনে তেওঁলোকৰ প্ৰতিবেদন ৰাজ্য চৰকাৰক দাখিল কৰিব পাৰিব ইয়াৰ লগে লগে আমাৰ ৰাইজৰ যি বহুদিনীয়া আশা আকাংক্ষা আছিলে সেই আশা আকাংক্ষা আমি বাস্তৱত ৰূপায়িত হোৱা দেখা পাম তাৰ লগে লগে আমি BTR অঞ্চলৰ বাহিৰত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক আছে কাৰ্বি আলঙৰ পৰা আৰম্ভ কৰি গোলাঘাটৰ পৰা এই বৃহত্তৰ অঞ্চলত জোনাইৰ পৰা চিৰিং চাপৰিলৈ এই বৃহত্তৰ অঞ্চলৰ বড়ো সমাজক লৈ আমি বড়ো কছাৰী অটনমাস কাউন্সিলো যোৱা বিধানসভাত আমি গৃহীত কৰিছিলোঁ আৰু অহা 15 ফেব্ৰুৱাৰীৰ আগতে এই কাউন্সিলৰ ইন্টাৰিম কাউন্সিলো আমি গঠন কৰাৰ দিশত আমি আগবাঢ়িছোঁ এই সময়ছোৱাৰ ভিতৰতে যি ধৰণে আমি স্বায়ত্ত শাসনৰ দিশত নতুন দিগন্ত আমি স্পৰ্শ কৰিব পাৰিছোঁ সেই ধৰণে বড়ো সমাজৰ ভাষা সংস্কৃতিক ৰক্ষণাবেক্ষণ কৰিবলৈ যোৱা এটা বছৰত
আমি বিভিন্ন প্ৰচেষ্টা হাতত ল'ব পাৰিছিলোঁ BTR চুক্তিৰ অধীনত আমি বড়ো ভাষাৰ শিক্ষা আৰু ঐতিহ্য আৰু সংস্কৃতিক ৰক্ষা কৰিবলৈ আমি ডাইৰেক্টৰ অফ বড়ো মিডিয়াম এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজ এই ধৰণে আমি এটা নতুন শিক্ষা সঞ্চালকালয়ো ইতিমধ্যে আমি কাৰ্যক্ষম কৰিব পাৰিছোঁ তাৰ লগে লগে অসম চৰকাৰৰ কেবিনেটে আইনৰ সংশোধন কৰি স্থায়ীভাৱে আমাৰ বড়ো ভাষাক সহযোগী বা এছ'চিয়েট গভৰ্ণমেণ্ট লেংগুৱেজ হিচাপে এক স্বীকৃতি প্ৰদান কৰিলে যাৰ ফলত এতিয়া অসমৰ সকলো চৰকাৰী কাৰ্যালয়ত আমি বড়ো ভাষাত এপ্লিকেশ্যনো দিব পাৰোঁ বড়ো ভাষাত আমি নথিও লিখিব পাৰোঁ আৰু বড়ো ভাষাত আমি তাৰ উত্তৰো পাব পাৰোঁ তেনেকুৱা এক সুন্দৰ ব্যৱস্থাও এই BTR চুক্তিৰ অধীনত ইতিমধ্যে আমি সফলতাৰে সম্পন্ন কৰিব পাৰিলোঁ আমি বিশ্বাস কৰোঁ যে ভাৰতবৰ্ষত যিমান চুক্তি স্বাক্ষৰিত হৈছে তাৰ ভিতৰত আটাইতকৈ স্পীডত আৰু আটাইতকৈ গতিত যদি কোনোবা চুক্তি ভাৰতৰ মাটিত প্ৰথমবাৰ ৰূপায়ণ হৈছে সেয়া হৈছে BTR চুক্তি তাক আমি গৌৰৱেৰ সৈতে ক'ব পাৰোঁ এই BTR চুক্তিৰ অধীনতে বনাঞ্চলত বাস কৰা লোকসকলে মাটিৰ অধিকাৰ পাব লাগিব শোণিতপুৰ আৰু অবিভক্ত শোণিতপুৰ জিলাৰ এই ফৰেষ্ট গাঁওবিলাকত আমি গাঁও পঞ্চায়তো নিৰ্মাণ কৰিব লাগিব সেই দিশৰে আজি আমি আগবাঢ়িছোঁ আৰু আপোনালোকে কেইদিনমানৰ ভিতৰতে ইয়াৰো আপোনালোকে শুভ বাৰ্তা আপোনালোকে লাভ কৰিব পাৰিব এই BTR চুক্তিৰ অধীনতে আমি আমাৰ বড়ো অধ্যুষিত অঞ্চলত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ বাবে আমি কিছু নতুন নিয়ম য'ত বেছি বেছি স্কুল বেছি বেছি কলেজ প্ৰাদেশিকৰণ হ'ব পাৰে তাৰ বাবে আমি প্ৰস্তুত কৰিছোঁ আৰু হয়তো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এই নতুন নীতি নিয়ম আমি ৰাইজৰ ওচৰত দাঙি ধৰিব পাৰিম যাৰ ফলত বড়ো ভাষাত পাঠদান কৰা শিক্ষক শিক্ষয়িত্ৰীসকলৰ চাকৰি প্ৰাদেশিকৰণ হোৱা বহুখিনি সহজ হৈ পৰিব ইতিমধ্যে আমি অসমৰ বহু কলেজত বড়ো ভাষাৰ MIL প্ৰৱৰ্তন কৰিছোঁ সিদিনাখন ডিব্ৰুগড় ইউনিভাৰ্চিটিটো বড়ো ভাষাৰ MILৰ স্থায়ী পদ আমি মঞ্জুৰি দিছোঁ অলপ আগতে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াক কৈ আহিছিলোঁ যে আমাৰ ৰাইজে কলেজবিলাকত আজি বড়ো ভাষাৰ MIL বিচাৰিছে কিন্তু মই যেতিয়া কটন কলেজত জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ 1989ত মই কটন কলেজত বড়ো ভাষাত MIL প্ৰৱৰ্তন কৰিছিলোঁ যি আজিও চলি আছে অৰ্থাৎ আমি অকল এটা কোনোবা এটা মুহূৰ্তত কিবা এটা কাম কৰিছোঁ সেয়া নহয় এটা স্থায়ী চিন্তা হিচাপে স্থায়ী আদৰ্শ হিচাপে বড়ো ভাষাৰ শিক্ষা বড়ো ভাষাৰ ঐতিহ্য আৰু বড়ো ভাষাৰ পৰম্পৰা ৰক্ষা কৰাৰ বাবে আমি বিৰামহীনভাৱে কাম কৰি আহিছোঁ আৰু BTR চুক্তিয়ে সেই চেষ্টাত সেই প্ৰচেষ্টাত এক নতুন প্ৰাণবন্ত শক্তি নতুন জীৱনদায়িনী শক্তি লৈ আহিবলৈ সক্ষম হৈছে যি ধৰণে BTR চুক্তি সফলতাৰ দিশত আগবাঢ়িছে সেই ধৰণে ABSUৰ নেতৃত্বত BTR অঞ্চলত এটা সুশাসন দিয়াৰ এটা যি দীৰ্ঘদিনীয়া প্ৰচেষ্টা চলিছিল সেই প্ৰচেষ্টায়ো যোৱা BTR নিৰ্বাচনত ফল ধৰিছে মই গৌৰৱ অনুভৱ কৰোঁ যে BTR চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত প্ৰথমবাৰত যি নিৰ্বাচন হ'ল সেই নিৰ্বাচনতেই নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ CM চিফৰ দৰে উচ্চ পদত আজি আসন লাভ কৰিবলৈ সক্ষম হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই ৰাজনৈতিক সফলতাই আমাৰ BTR অঞ্চলত
স্থায়ী শান্তি সুশাসন দুৰ্নীতিমুক্ত এখন সমাজৰ নতুন বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মই কেইদিনমান আগতে যোৱা পৰহি দিনাখন তামুলপুৰলৈ গৈছিলো আমি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মই তামুলপুৰৰ পাগলাদিয়া নদীৰ ওপৰত আমি নতুনকৈ এখন দলঙৰ আধাৰশিলা স্থাপন কৰিছিলো তাত মই স্বচক্ষুৰে দেখিছো যে বিটিআৰত এতিয়া এনেকুৱা নহয় যে কোনোবা এটা জাতি কোনোবা এটা জনগোষ্ঠী আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আছে সেই সভাত মই দেখিছিলো যি ধৰণে বড়ো লোকসকলে প্ৰমোদ বড়ো ডাঙৰীয়াক স্বাগতম জনাইছিল একেই ধৰণে অসমীয়া ভাষী গোৰ্খা ভাষী সকলোৱে আজি প্ৰমোদ বড়ো ডাঙৰীয়াক বিটিআৰ অঞ্চলৰ নেতা হিচাপে ৰাজনৈতিক নেতা হিচাপে মানি লোৱাৰ আমি এটা শুভ সংকেতো আমি দেখা পাইছিলো মই আজি গৌৰৱ অনুভৱ কৰো যে বিটিআৰৰ দায়িত্ব লোৱাৰ পিছতে মাত্ৰ কেইদিনমানৰ ভিতৰতে প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীক মাটিৰ পট্টাৰ পৰা আৰম্ভ কৰি শিক্ষাৰ অধিকাৰৰ পৰা আৰম্ভ কৰি ধৰ্মীয় আধ্যাত্মিক মঠ মন্দিৰৰ ৰক্ষণাবেক্ষণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হৈছে মই নিশ্চিত যে আজি বিটিআৰ অঞ্চলত প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে সকলো জাতি জনগোষ্ঠীক লগত লৈ এখন একত্ৰিত সমাজ নিৰ্মাণৰ প্ৰচেষ্টা চলাইছে সেই একেই প্ৰচেষ্টা বড়োলেণ্ডৰ বাহিৰতো ৰাজ্য চৰকাৰে চলাই আহিছে আৰু ABSUৰ নেতৃত্বৰ সুপৰামৰ্শত আমি নিশ্চয় সেই চিন্তাক আৰু এখোজ আগুৱাই লৈ যাবলৈ সক্ষম হ'ম অলপ আগতে আমি দেখা পাইছিলো যে আমাৰ মঞ্চত 1983 চনৰ পৰা 1990 চনলৈকে আমাৰ গহপুৰৰ যি বেদনাদায়ক পৰিৱেশ আছিল সেই বেদনাদায়ক পৰিৱেশৰ নিত্যৰ দৃষ্টিৰে আমি সকলোৱে দেখা পাইছিলো কিন্তু আজি মই গৌৰৱ অনুভৱ কৰো যে 2016 চনৰ পৰা আমি যি ধৰণে চৰকাৰ চলাইছো আজি আৰু অসমত কোনো জনগোষ্ঠীৰ মাজত কোনো সংঘৰ্ষ নাই সকলোৱে মৰম প্ৰেম আৰু প্ৰীতিৰে নিজৰ ভাষা সংস্কৃতিক লৈ তেওঁলোকে জীৱন যাপন কৰিব পাৰিছে মই আজিৰ মুহূৰ্তত এই সভাতে আমি ঘোষণা কৰিছো যে 1983 চনৰ পৰা 90 চনলৈ গহপুৰৰ সংঘৰ্ষত যি জনগোষ্ঠীৰে হওক যোনেই নহওক যি ধৰণে প্ৰাণ আহুতি দিছিল প্ৰত্যেকজনৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে 5 লাখ টকা আৰু একোটাকৈ নতুন ঘৰ আমি নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি এই সভাতে মই দোহাৰিছো কেইদিনমান আগতে মই দৈমালুলৈ আহিছিলো দৈমালুত ইতিমধ্যে আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ এটা সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কামত আগবাঢ়িছো ইয়াৰ ব্যৱস্থাও হৈছে প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে ৰাইজে বহুতখিনি প্ৰতিমূৰ্তি বনাইছে তেখেত আমাৰ বাবে পাতস্মৰণীয় ব্যক্তি কিন্তু প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে যেনেকে আমি মহামানৱ মহাত্মা গান্ধী গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ আদিৰ আমি যি ধৰণে প্ৰতিমূৰ্তি বনাও সেই ধৰণে প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা সুন্দৰ প্ৰতিমূৰ্তি দৈমালুত স্থাপনৰ বাবে আগবাঢ়ি আহিছে আৰু ইয়ে এক নতুন বাৰ্তা প্ৰেৰণ কৰিছে যে এতিয়া অকল বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো সমাজৰ নেতা নহয় তেখেত বৃহত্তৰ অসমীয়া সমাজখনৰ বৃহত্তৰ অসমখনৰ পথ প্ৰদৰ্শক হিচাপে যুগে যুগে স্মৰণীয় হৈ ৰব শ্ৰদ্ধা ৰাইজ আজিৰ এই দিনটো আমাৰ বাবে গৌৰৱৰ দিন এটা বিটিআৰ আন্দোলনৰ সফল পৰিসমাপ্তিৰ পিছত বিটিআৰত ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত এটা সুন্দৰ দিনত আমি এটা সম্প্ৰীতি আৰু সমন্বয়ৰ নতুন মহামন্ত্ৰৰে এই ABSUৰ অধিৱেশনত আমি উপস্থিত হৈছো ABSUৰ এই মঞ্চত আজি অসমৰ
বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসমূহেও অংশগ্ৰহণ কৰিছে আপোনালোকৰ লগত হৃদয়েৰে সৈতে কথা পাতিবলৈ আৰম্ভ কৰিছে মই ভাবো যে আজিৰ দিনটোত আমি সকলোৱে একেলগে থিয় হৈ শান্তি আৰু সমন্বয়ৰ মাজেৰে এই অসমৰ বুকুত আমি শিক্ষা অধ্যয়ন বিজ্ঞানৰ এক নৱজাগৰণ সৃষ্টি কৰিব লাগিব আপসুৰ নেতৃত্বত যোৱা এটা দশক ধৰি বড়ো সমাজৰ মাজত শৈক্ষিক পৰিৱৰ্তন বৌদ্ধিক পৰিৱৰ্তনৰ বাবে নিৰলসভাৱে কাম কৰি আহিছে আজিৰ দিনটোতে আমি সকলোৱে বড়ো সমাজৰ আৰু আমাৰ অসমবাসীৰ নয়নৰ মণি হিচাপে দুৰ্গা বড়ো আৰু হলিচৰণ নাৰ্জাৰী ডাঙৰীয়াকো আপসুৰ অধিৱেশনৰ পৰা আমি সম্বৰ্ধনা জনাইছো মই বিশ্বাস কৰো এটা জাতি জনগোষ্ঠী জীয়াই থকাৰ বাবে ৰাজনৈতিক সংগ্ৰামৰ পিছত অৰ্থনৈতিক আৰু শৈক্ষিক সংগ্ৰামৰ প্ৰয়োজন যি সময়ত ভাৰতবৰ্ষই স্বাধীনতা পাইছিলে স্বাধীনতা পোৱাৰ মুহূৰ্তত মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে ৰাজনৈতিক সংগ্ৰামৰ অন্তত আমাৰ বাবে প্ৰয়োজন এখন অৰ্থনৈতিক সংগ্ৰামৰ যিখন সংগ্ৰামৰ জৰিয়তে আমি প্ৰতিজন দুখীয়া মানুহৰ চকুৰ পৰা আমি চকুলো মুচিব পাৰো পণ্ডিত দীনদয়াল উপাধ্যায়ে মহামানৱ মহাত্মা গান্ধীৰ এই আদৰ্শকে আৰু আগুৱাই লৈ গৈছিল যে অন্তোদয় আমাৰ সমাজৰ শেষজন ব্যক্তিৰ জীৱনলৈও আমাৰ নতুন সূৰুজৰ পোহৰ পৰিব লাগিব মানুহৰ জীৱনৰ পৰা দৰিদ্ৰতা নোহোৱা হ'ব লাগিব আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব লাগিব আৰু যদি দৰিদ্ৰতা আৰু পৰিৱৰ্তন দৰিদ্ৰতা যদি দূৰ হ'ব লাগে পৰিৱৰ্তন যদি আহিব লাগে তেতিয়াহ'লে শিক্ষা আৰু বিজ্ঞানৰ এক নতুন জাগৰণ আমাৰ সমাজৰ মাজত সৃষ্টি হ'ব লাগিব মই বিশ্বাস কৰো যে নিখিল বড়ো ছাত্ৰ সন্থাৰ এই অধিৱেশনে আমাৰ সমাজৰ মাজত আকৌ এবাৰ শৈক্ষিক সংগ্ৰামখন জাগ্ৰত কৰাৰ বাবে নিশ্চয় দীৰ্ঘম্যাদী কাৰ্যত তেওঁলোকে জড়িত হৈ পৰিব এটা সফল ৰাজনৈতিক সংগ্ৰামৰ পিছত এটা জাতিক যদি জীয়াই তুলিব লাগে এটা জাতিক যদি প্ৰাণৱন্ত কৰি তুলিব লাগে শিক্ষা আৰু সংস্কৃতিৰ জৰিয়তেহে সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম যিকোনো ৰাজনৈতিক সংগ্ৰামে আধৰুৱা হৈ লয় যদি সেই সংগ্ৰামৰ পিছত সেই জাতিৰ মাজত অৰ্থনৈতিক সংগ্ৰাম শৈক্ষিক সংগ্ৰাম আৰু সাংস্কৃতিক নৱজাগৰণৰ সৃষ্টি নহয় মই বিশ্বাস কৰো যে আমাৰ আপসুৰ নেতৃত্বত এই সমাজৰ মাজত শৈক্ষিক ৰাজনৈতিক সংগ্ৰামৰ সফল সমাপ্তিৰ পিছত শৈক্ষিক নৱজাগৰণ বিজ্ঞানৰ পোহৰ তথ্য প্ৰযুক্তিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ জৰিয়তে আমাৰ বড়ো সমাজখনক আমি আধুনিক সমাজত পুনৰ আকৌ এবাৰ উদ্ভাসিত কৰি তুলিব পাৰিম যি ধৰণে আমি আধুনিক সমাজৰ কথা কম শিক্ষাৰ কথা কম সভ্যতাৰ কথা কম সেই ধৰণে আমাৰ পৰম্পৰাগত নীতি নিয়ম আমাৰ পৰম্পৰাগত আদৰ্শসমূহ আমি জীয়াই ৰাখিব লাগিব আমাৰ ধৰ্ম যিয়েই নহওক কিয় প্ৰাচীন দিনৰ পৰা বড়ো সমাজৰ যি সংস্কৃতি আছিল বড়ো সমাজৰ যি পৰম্পৰা আছিল সেই পৰম্পৰাক আমি জীয়াই ৰাখিব লাগিব স্বামী বিবেকানন্দই কৈছিল যি জাতিয়ে নিজৰ অতীতক লৈ গৌৰৱ কৰিব নাজানে সেই জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে বৰ্তমানত দৰিদ্ৰসকলক দেখি বৰ্তমানৰ চামে নিজে দুখ পাব লাগিব আৰু অতীতক লৈ গৌৰৱ কৰিব লাগিব আৰু ভৱিষ্যতে নিজে দেখা জাতিটোক লৈ দেখা সপোন বাস্তৱত ৰূপায়িত কৰিব লাগিব মই আপসুৰ নেতৃত্বত আমাৰ বড়ো সমাজৰ ইতিহাস ধৰি যুগ যুগ ধৰি যি আমাৰ পৰম্পৰা আছিল যি আমাৰ ইতিহাস আছিল সেই ইতিহাসসমূহক পুনৰ এবাৰ আধুনিক সভ্যতাক পৰিচয় কৰি দিবলৈ তাক সংৰক্ষণৰ বাবে তাক সংবৰ্ধনৰ বাবে কাম কৰিবলৈ মই আহ্বান জনাম ইতিমধ্যে ৰাজ্য চৰকাৰে অসম দৰ্শন আঁচনিৰ জৰিয়তে বড়ো সমাজৰ কৃষ্টি আৰু সংস্কৃতিৰ প্ৰতীক
প্ৰতিটো বাথৌ মন্দিৰলৈ উদাৰভাৱে আৰ্থিক সাহায্য আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু কেইদিনমানৰ ভিতৰতে প্ৰমোদ বড়ো ডাঙৰীয়াই এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিব আমাৰ ধৰ্মীয় পৰিচয় বাদ দিও আমাৰ এই পৰম্পৰাক সাংস্কৃতিক পৰিচয় হিচাপে আমাৰ পূৰ্ব প্ৰজন্মৰ সেৱা আৰু তেওঁলোকৰ প্ৰাৰ্থনাৰ চিন ৰূপে আমি সদা জাগ্ৰত কৰিব লাগিব আৰু সেই ধৰণে আমি আগবাঢ়ি যাব লাগিব আজি এই সভাতে কেইটামান দিন আগতে এখন চৰকাৰী আবেদনক লৈ সৰু এটা খেলিমেলি হৈছিল যেতিয়া আমি বাথৌৰ কথা কৈছিলো তেতিয়া এটা কথাৰ উল্লেখ আছিল যে ব্ৰহ্ম ধৰ্মৰ লোকসকলে এই সাহায্য নাপাব নেকি আমি ইতিমধ্যে সিদ্ধান্ত লৈছো যে ব্ৰহ্ম সমাজৰ প্ৰতিটো নামঘৰ মন্দিৰলৈ আমি উদাৰভাৱে আৰ্থিক সাহায্য আগবঢ়াম অকল সেয়ে নহয় অসম দৰ্শন আঁচনিৰ জৰিয়তে আমি ঐতিহ্যমণ্ডিত চাৰ্চ গীৰ্জা নামঘৰ আদিলৈও ইতিমধ্যে আমি সহায় আগবঢ়াইছো আৰু স্বাভাৱিকভাৱে বড়ো অধ্যুষিত অঞ্চলৰো মন্দিৰ গীৰ্জা আদিকো আমি এই আঁচনিৰ জৰিয়তে আমি সামৰি ল'ম কাৰণ আমি কৃষ্টি সংস্কৃতিক বিশ্বাস কৰোঁ আমি উদাৰতাক বিশ্বাস কৰোঁ আৰু আমাৰ পৰম্পৰা ঐতিহ্য আৰু সংস্কৃতিক আমি বিশ্বাস কৰোঁ মই আজিৰ এই মুহূৰ্তত পুনৰ এবাৰ ABSUৰ নেতৃত্বত বড়ো সমাজৰ মাজত শৈক্ষিক বিপ্লৱৰ বাবে কাম কৰিবলৈ আহ্বান জনাম আৰু পুনৰ এবাৰ ৰাজ্য চৰকাৰৰ হৈ কেন্দ্ৰ চৰকাৰৰ হৈ এই BTR চুক্তিক আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি পুনৰ এবাৰ এই মঞ্চৰ পৰাই মই আমাৰ সমাজখনৰ আগত দাঙি ধৰিছো শ্ৰদ্ধাৰ ৰাইজ মই দুটা কথাৰে সামৰণি মাৰিম এটা দিন আছিল আমি আমাৰ মাজত কথা পাতিছিলো কৰবাত কাজিয়া হৈছিল কৰবাত মিলাপ্ৰীতি হৈছিল কৰবাত ঘৰৰ ভিতৰতে আমি কথা পাতিছিলো কথা পাতোতে কেতিয়াবা হয়তো বুজাবুজি আছিল কেতিয়াবা হয়তো বুজাবুজিৰ অভাৱ আছিল কিন্তু আজি আমাৰ অসমৰ সমাজৰ পৰিৱৰ্তন হৈছে আমাৰ জাতীয় জীৱনলৈ ডাঙৰ ডাঙৰ পৰিৱৰ্তন আহিছে আজি যি ধৰণে আমাৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে যি ধৰণে নতুন নতুন মানুহ আমাৰ BTRতে হওক অসমতে হওক প্ৰৱেশ কৰিছে আমাক সংখ্যা লঘিষ্ঠত পৰিণত কৰাৰ বাবে এক ষড়যন্ত্ৰ চলিছে এই সময়ছোৱাত আমি সকলোৱে সভ্যতা ৰক্ষাৰ বাবে একেলগে মূৰ দাঙি থিয় হোৱাৰ আজি সময় আহিছে আজিৰ পৰা বহু বছৰ আগতে যেনেকে লাচিতে মোগলক প্ৰতিহত কৰিছিল সেই ধৰণে এই আধুনিক যুগত থিয় হৈ নতুন নতুন মোগল শক্তিৰ বিৰুদ্ধে আমি একেলগে যুদ্ধত জাপ মাৰাৰ আজি নতুন সময় আহিছে সেইবাবে মই আহ্বান জনাম যে ভাতৃত্ববোধ শান্তি আৰু সমন্বয়ক আদৰ্শ হিচাপে লৈ ভাৰতীয় সভ্যতা অসমৰ জাউতিযুগীয়া সভ্যতাক ৰক্ষা কৰাৰ বাবে আমি সকলোৱে ৰাজনৈতিকভাৱে সাংস্কৃতিকভাৱে একত্ৰিত হৈ আমি আমাৰ দায়িত্ব পালন কৰিম পুনৰ এবাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এই 53তম অধিৱেশনত যোগদান কৰা আটাইকে ধন্যবাদ জনাই বিশেষকৈ গহপুৰৰ যিসকল ৰাইজৰ প্ৰচেষ্টাত এই অধিৱেশন আজি সফল হৈছে তেখেতসকলক পুনৰ এবাৰ মোৰ প্ৰণিপাত জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো জয় হিন্দ বন্দে মাতৰম